আজি মই জিকে বাৰ্টৰ অতিকৈ গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন লৈ আহিছোঁ। ইয়াৰে প্ৰথমটো হৈছে ভাৰতৰ সৈতে কোনখন দেশৰ সীমা সৰ্বাধিক দীঘল? অপশ্যন এ বাংলাদেশ, অপশ্যন বি চীন, অপশ্যন চি নেপাল, অপশ্যন ডি ম্যানমাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বাংলাদেশ। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। অসমৰ মহিলা হেল্পলাইন নম্বৰ কি? অপশ্যন এ 100, অপশ্যন বি 181, অপশ্যন চি 108, অপশ্যন ডি 118। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 181। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? অপশ্যন এ কালিৰাম মেধি, অপশ্যন বি আনন্দৰাম বৰুৱা, অপশ্যন চি পদ্মনাথ গোহাঁই বৰুৱা, অপশ্যন ডি পদ্মনাথ ৰাজবংশী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পদ্মনাথ গোহাঁই বৰুৱা। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। নেফাৰ সম্পূৰ্ণ ৰূপ কি? অপশ্যন এ নৰ্থ ইষ্ট ফৰেঞ্চিয়াৰ এৰিয়া, অপশ্যন বি নৰ্থ ইষ্ট ফৰেঞ্চিয়াৰ এছেম্বলি, অপশ্যন চি নৰ্থ ইষ্ট ফৰেঞ্চিয়াৰ এক্টিভিটি, অপশ্যন ডি নৰ্থ ইষ্ট ফৰেঞ্চিয়াৰ এজেঞ্চি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নৰ্থ ইষ্ট ফৰেঞ্চিয়াৰ এজেঞ্চি। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। ভাৰতৰ কোনখন নদীক নিমখ নদী বুলি কোৱা হয়? অপশ্যন এ লুনি নদী, অপশ্যন বি সুতলেজ নদী, অপশ্যন চি মানস নদী, অপশ্যন ডি মাহী নদী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লুনি নদী। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। ইউনাইটেড আৰব এমিৰেটছৰ মুদ্ৰা কি? অপশ্যন এ ৰুবল, অপশ্যন বি দিনাৰ, অপশ্যন চি দিৰহাম, অপশ্যন ডি ছেকেট। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দিৰহাম। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। ভাৰতৰ সৰ্বোচ্চ মথাউৰি কোনটো? অপশ্যন এ ফকৰা বান্ধ, অপশ্যন বি নাগাৰ্জুন সাগৰ বান্ধ, অপশ্যন চি হীৰাকুদ বান্ধ, অপশ্যন ডি তেহৰী বান্ধ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি তেহৰী বান্ধ। আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। অসমৰ সাংস্কৃতিক ৰাজধানী হ'ল অপশ্যন এ ডিব্ৰুগড়, অপশ্যন বি যোৰহাট, অপশ্যন চি গুৱাহাটী, অপশ্যন ডি শিলচৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যোৰহাট। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। ভাৰতৰ ৰাজধানী কেতিয়া কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰা হৈছিল? ইয়াতে অপশ্যন দিছে 1901, অপশ্যন বি 1906, অপশ্যন চি 1910, অপশ্যন ডি 1911। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1911। আমি আজিৰ শেষৰটো কোৱেশ্যনলৈ আগবাঢ়িছোঁ। বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত? অপশ্যন এ জেনেভা, অপশ্যন বি বাৰ্ণ, অপশ্যন চি জুৰিখ, অপশ্যন ডি হেগ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জেনেভা।